সো আজি মই আগত আপোনালোকক কোৱা ধৰণে জাষ্ট ক্লাইম লাইটটো কৰিবলৈ আহিছোঁ তাত দেখাম এতিয়া কি কৰিব লাগে একজেক্টলি তো গৈ আছোঁ দেখাই আছোঁ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব এইটো প্ৰথমবাৰৰ কাৰণে মই গৈ আছোঁ তো প্ৰথমবাৰ মই কি কৰিম মই নিজেও নাজানো একজেক্টলি চাম নিজে অনুভৱ কৰিম তো আপোনালোকক দেখাই আছোঁ অলপ চলো কোই বাত এন্ট্ৰি লৈছোঁ এতিয়া এন্ট্ৰি লৈ পিনি গেটত যাওঁ গ'লে টিকেটটো একচুৱেলি অনলাইন বুক কৰিব লাগে তো অনলাইন বুক কৰি মেলি জাষ্ট আমি আহিছোঁ 7:30 আছে 7:30 মানে এন্ট্ৰি হ'ব লাগে 8:30 আমাৰ শ্লটটো আছে তো গৈ আছোঁ জাষ্ট গেটটো নাই ইয়াত এইখন অনলাইন বুক কৰাৰ পিছতো ইয়াত চাইন ইন কৰিব লাগিব চ' নাম এড্ৰেছ চব দিব লাগিব তো চাইন ইন কৰিব লাগিব অনলাইন বুক কৰিলে অলপ সস্তা পৰে আৰু যদি ৰিচিপশ্যনত আহি কৰে তেতিয়াহ'লে অলপ বেছি ভৰিবলগীয়া হয় চাইন ইন কৰি ল'লোঁ এতিয়া চাইন ইন কৰি পিনি আমাৰ একচুৱেলি যাবলৈ গৈছে 7:45 ব্ৰিফিং আছে আগতো হ'ব পাৰে ডিপেণ্ড অন কিমান মানুহ আছে তাৰ ওপৰত চ' ফাইনেলি জেগাডোখৰ পাইছোঁ এতিয়া দেখাইছোঁ আপোনালোকক চ' এইডোখৰ জেগাডোখৰ হৈছে আপোনাৰ ইনডোৰ স্কাই ডাইভিঙৰ কাৰণে জাষ্ট এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আহিছোঁ স্কাই ডাইভিং কেনেকৈ কৰিব পাৰি একজেক্টলি আমিও এনেদৰে কৰিম এতিয়া দেখাই আছোঁ অলপ পিছত হ'ব এক্সপিৰিয়েঞ্চটো লৈ লৈছোঁ আগে চাই আমাক এতিয়া ছেফটি ব্ৰিফিং দি আছে আমি কি কৰিব লাগিব কি নকৰিব লাগিব কিমান হাইট আছে তাত কেনেধৰণে আমি তাত পজিশ্যন ল'ব লাগিব তো সকলোখিনি আমাক শিকাই আছে এতিয়া বৰ্তমান আমি যদি ভালদৰে এই পজিশ্যনটো কৰোঁ তেতিয়াহে আমি তাত মানে হাৱাত ভালকৈ বেলেঞ্চ ৰাখিব পাৰিম তো সেইকাৰণে আমাক শিকাইছে এইটো আমি ড্ৰেছযোৰ পিন্ধি ল'লোঁ ড্ৰেছযোৰ পিন্ধাৰ পিছত আমাক হেলমেটটো দিব হেলমেটটো পিন্ধাৰ আগত আমাক এয়াৰ প্লাগছ দিব কাণত সোমাবৰ কাৰণে যাতে যিটো চাউণ্ড হয় আমি সেই নইজটো মানে যিটো বেছি আৱাজটো বেছি হয় কাণখন যাতে বেয়া নহয় তাৰ কাৰণে এটা কাণত প্লাগ লগাবলৈ দিব যাতে কাণখন ছেফ হৈ থাকে চ' ফাইনেলি আমি সকলো ৰেডি ইনডোৰ স্কাই ডাইভিঙৰ কাৰণে
আমাক ইনষ্ট্ৰাক্টৰজনে এবাৰ আকৌ তেওঁ দেখাই দিছে যে কেনেকৈ বেলেঞ্চ কৰিব লাগিব, কেনেকৈ সোমাব লাগিব আৰু কি কৰিব নালাগে একজেক্টলি। এইটো হৈছে ৰিলেক্স পজিশ্যন। এনেকৈ কৰিব নালাগে, এনেকৈ কৰিলে আপুনি তললৈ যাব। চ' সদায় ৰিলেক্স পজিশ্যনত থাকি সেই পজিশ্যনটো লৈ থাকিব লাগে। প্ৰথমতে মোৰ আহিলে ইনডোৰ স্কাইডাইভিঙৰ কাৰণে, চ' চাওক। মাজে মাজে ইনষ্ট্ৰাক্টৰসকলে এনেদৰে শ্ব' কৰি দেখায় কেনেকৈ বেলেঞ্চ কৰিব লাগে, কি কৰিব লাগে তেওঁলোকৰ হিচাপত। চ' বন্ধুসকল, এয়াই আছিল ইনডোৰ স্কাই ড্ৰাইভিং বুলি কয় ইয়াক, ভিতৰি যিটো স্কাই ড্ৰাইভ কৰিব পাৰি সেইটো। চ' বন্ধুসকল, ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টছত দিব, আৰু যিসকল মোৰ চেনেলটো নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিসকল পুৰণা কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আশা ৰাখিছোঁ চবেই ভাল পাব ভিডিঅ'টো, কিয়নো এটা মোৰো নতুন এক্সপিৰিয়েঞ্চ, প্ৰথমবাৰৰ বাবে মই এনেকুৱা ইনডোৰ স্কাই ড্ৰাইভিং কৰিছোঁ। আউটডোৰ কাৰণেও যাম বুলি ভাবিছোঁ যেতিয়া সময় পাম মই। ত' দেখা যাওক কেতিয়া পাওঁ, মই নাজানো একজেক্টলি, সময়ৰ ওপৰতে ডিপেণ্ড কৰিব। চ' আগলৈও এনেকুৱা নতুন ভিডিঅ' দি থাকিম আপোনালোকৰ আগত, সেই আশাৰে আজিলৈ আহোঁ। বাই বাই।